হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় আপোনালোকৰ ভালেই, মোৰো ভাল। আজি বহুত দিনৰ মূৰত ফেচ স্কিন আহিছোঁ। আজি কোনো ৰোষ্ট নকৰোঁ, দুটামান কথাৰ বাবে এই ভিডিঅ'টো দিব লগা হ'ল। বলক ভিডিঅ'টো চাই লওঁ এবাৰ। বন্ধুসকল, এটা কল ৰেকৰ্ডিং, এই কল ৰেকৰ্ডিংটো শুনি লওকচোন বাৰু। হেল্ল' হেল্ল' বন্ধু, ভাই কি খবৰ? আছো আৰু তোমাৰ? ভালেই। হা আজি বহুত দিনৰ মূৰত কথা হৈছে। বহুত দিনৰ মূৰত। বাকী ভালেই ন? ভালেই। ভাল তোমাৰ? আছো আৰু যেনে তেনে। ভিডিঅ' দুটামান পুৰা ভাইৰেল হৈছে বে। পুৰা একদম। মই আজি চাই পাগল হৈ গৈছো, ইমান ভাইৰেল, এতিয়া মিলিয়ন পাইছো গৈ। যেনে তেনে আৰু ৰাইজৰ আশীৰ্বাদত গৈ আছে আৰু। এই দেকিয়ানী ভিডিঅ'টো যে, এইটো এতিয়া তোমাৰ মিলিয়ন চুবগৈ, গম পোৱা নাই? তাকে পাই, ৰাইজে আঁকোৱালি লৈছে চবেই ন। কষ্টও কৰিছো যে সেইটো কাৰণে। দি থাকা দি আছো আৰু এনেকে অকমান। চবৰে ভাল ঘৰত? আছে আৰু তোমালোকৰ? এয়া ভালেই। মোৰ ভালেই চবৰে। তোমালোকৰ ডাঙৰ বা বিয়া হ'ল নহয় জানো? বিয়া হ'ল তোমাৰ এতিয়া 3 বছৰ মান হ'ল বিয়া হোৱা। তাৰপিছত ভন্টি আছে আৰু কলেজ গৈ আছে। ভন্টি কি হয় এইবাৰ? ভন্টি এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ। তুমি মোক কাম এটা কৰি দিব লাগিছিলে। কি কাম বাৰু? পঢ়া হলে কৰিম বাৰু। পঢ়া কাম হলে কৰিম বাৰু। তোমাৰ ভন্টি মানে গানতে কাপোৰ সলোৱা ফটো এখন মাৰি মোক দিব লাগিছিলে, তোমাক বাৰু পইচা দিম। সেই পাগল নি তুমি? কি কথা কবা? তুমি ফ্ৰেণ্ডৰ লিমিটত থাকা, তুমি ফ্ৰেণ্ডতকে ওপৰত খৰচ কেলে কৰিছা? তুমি ফটো দুখন মাৰি দিয়া, মই তোমাক ভন্টিক কি মই বেছি দিম নি? এতিয়া কি ভন্টিক ইউটিউবৰ কাৰণে মই বেছি দিম? তুমি কি কথা কলাইছা? নহয় শুনা, ইউটিউব ন কেলা, আকৌ ভন্টি মোৰ নিজৰ নহয় জানো? তুমি কেলা আকৌ ইউটিউবৰ লগত মোৰ ভন্টিক কেনেকে হেৰি কৰিলা বে? মই তোমাৰ লগৰ বুলি ভাবো, গম পোৱা নাই বে? নহয় সেইটো কথা কোৱা নাই, নহয় মই তোমাৰতো পইচা দিম ন, 30,000 কেলা তুমি চোৱা লিমিটত থাকা, তোমাক তুমি কৈ আছো, তইলে যাবলৈ হেৰি নকৰিবা আৰু দেই। কি ভাল কথা কব লাগিছা তুমি? নহয় হয়ে কেলা, বেছি কথা গাই নাথাকিবি, গম পা নাই লোৱা? কেলা মোৰ ভন্টি হয় ন, নিজৰ ভন্টিৰ কথা তুমি এইবোৰ কেলা, মোৰ ভন্টি মানে তোমাৰ ভন্টি নহয় জানো? তুমি পাছফালৰ পৰা ফটো দুখন মাৰি দিবা। মই কেলে মোৰ নিজৰ ভন্টিক মই সেইবোৰ কথা, তুমি মোৰ ভন্টি মানে তোমাৰ ভন্টি নহয় জানো? তুমি কেলে তেনেকে ভাবিব পাৰিলা বে? মোৰ ভন্টি মানে তোমাৰ ভন্টি, মোৰ বা তোমাৰ বা নহয় জানো? তুমি তেনেকে কেলে ভাবিব পাৰিলা? সেইটো হয় বাৰু। আকৌ নহয় তোমাক পইচা দিম নহয়। তোমাৰ পইচাৰ কাৰণে মই কি ভন্টিক বেছি দিম নেকি? তুমি বেছি দিবা নি তোমাৰ ভন্টিক? বিকি দিবা নি বেলেগক? কি কথা কব লাগিছা? তুমি পাৰা যদি দিয়া, মই তোমাক পইচা দিম। তুমি বেছি কথা নকবা, ফোন ৰখা তুমি। কি কথা ভালকে কথা পাতিব বিচাৰিছো, তুমি এইবোৰে ক'লা কেলা। নেক্সট টাইম ফোন নকৰিবা মোলে, গম পোৱা নাই? এনেকুৱা কথা লৈ। ঠিক আছে, হ'ব দিয়া তেতিয়াহলে। ভাল, এনেকুৱা কথা নকবা মোক। লিমিটত থাকি কথা কবা কেলা। বঢ়িয়া, কি মজা। আজি তোমাৰ ভন্টিৰ কথা তেনেকে ক'লো কাৰণে তোমাৰ গাত লাগি গ'ল। তোমালোকে যে ঢেকীয়ানী তল, ধাননি তল আৰু কলমৰ তলত বিচাৰি থাকা কোনে কি কৰিছে, সেইবোৰতো কাৰোবাৰ নহয় কাৰোবাৰ ভাই ককাই বাই ভনী হয়। গম পাইছোঁ সিহঁতে যে বেয়া কাম কৰিছে, তুমি বেলেগ পানিছমেণ্ট দিয়া। এটা ভিডিঅ' বনাই ইউটিউবত দি দিলা, সেইটো কেনেকুৱা পানিছমেণ্ট হ'ল? পানিছমেণ্টটো আৰু বহুত আছে ন, সেইবোৰ পানিছমেণ্ট দিয়া তোমালোকে। কেইটামান লাইক ভিউজ পইচাৰ কাৰণে তোমালোকে এনেকুৱা ভিডিঅ'বোৰ নিদিবা। তোমালোকৰ 2 মিনিট 3 মিনিটৰ এটা ভিডিঅ'য়ে কাৰোবাৰ জীৱন যাতে শেষ হৈ নাযায়, সেই কথাটো মনত ৰাখিবা। মই আৰু বেছি নকওঁ, মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।